নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু মই এতিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোতকৈ আগত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক তেনে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি যাবলৈ ওলাই আছোঁ নাফুকি মৈদাম। বলক তেনে নাফুকি মৈদাম চাই আহোঁগৈ। আমি ইতিমধ্যে নাফুকি মৈদাম পাই গৈছোঁহি। নাফুকি আছিলে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মাহীমাক। গৌৰীনাথ সিংহ ওৰফে চুহিকফাৰ মাহীমাক আছিলে নাফুকি আইদেউ। নাফুকি আইদেউৰ সমাধিস্থল হৈছে এই মৈদামটো। মই আগৰ মৈদামৰ ভিডিঅ'বোৰত কৈছোঁ আপোনালোকক সমাধিস্থলৰ মানে ৰজা মহাৰজাবোৰৰ সমাধিস্থলবোৰৰ ওখকৈ মৈদাম আকৃতি দিয়া হৈছিলে। এইটো হৈছে এই নাফুকি মৈদাম। এতিয়া মৈদামটো মানে পূৰা হাবি হৈ গৈছে। এই মাজৰডোখৰ এই ব্ৰিটিছসকল আহোঁতেই এই মৈদামবোৰৰ মাজৰবোৰ খান্দি সোণ ৰূপ কি পায় মানে চব লৈ গৈছিলে। এই এতিয়া নাফুকি মৈদামটো আছিলে কমেও প্ৰায় মানে 1780 পৰা 1795 ইমানটোৰ ভিতৰত আছিলে নাফুকি মৈদামটো বনোৱা হৈছিলে মানে। আৰু এইফালে আছে আইদেউ পুখুৰী, আইদেউ বাৰী। এইডোখৰতে মানে এই অলপ আগলৈ গ'লে আইদেউ বাৰী। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ মানে যাওঁৱে আৰু ঘৰ। ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। গাটো বেয়া ইমান দিনটো গা মানে বহুতেই বেয়া আছিলে, এতিয়া অলপ ভাল পাইছোঁ। সেইবাবে আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্টত জনাব আৰু। কিমান স্পীড গৈছে, মানে ইমান স্পীডো চলোৱা ভাল নহয় বাইক আৰু দেই। আমিও ইমান স্পীড নচলাওঁ, আমিও লাহেকৈ চলাওঁ, কিন্তু ইমান স্পীড চলোৱাটো ভাল নহয়। সিহঁতে পাৰিছে, চলাইছে, সেইটো ক'বলৈ একো নাই আমাৰ। এতিয়া আমি আহি আছোঁ আৰু বেছি দিন নাই, ঘৰো পাবহি হ'ল। এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ঘৰ পালোহি বুলি কৈ সামৰিছোঁ